বন্ধুসকল PM কিষাণৰ এটা নতুন আপডেট আহিছে আপোনালোকে ষ্টেটাছ চালে এইটো গম পাব এই আপডেটটো আগতে আমাৰ অসমত অহা নাছিল গতিকে ইতিমধ্যে এইটো আপডেট হৈছে মই আপোনালোকক দেখুৱাই দি আছো আপোনালোকে যেটো PM কিষাণৰ অফিচিয়েল ৱেবছাইট আছিল তাতে আহিব আৰু পিছত আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব আপোনালোকে তলত স্ক্ৰল কৰিব আৰু বেনিফিচিয়াৰী ষ্টেটাছ আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু যেটো ক্যাপচা দেখা পাইছে এটো ক্যাপচা এটা বহাই দিব ক্যাপচাটো টিপি ধৰিব ইয়াতে টিপি ধৰি প্ৰিভিউ ইমেজত ক্লিক কৰি যেটো ক্যাপচা আহিব এটো ক্যাপচা বহাই দি আপোনালোকে গেট ডাটাত ক্লিক কৰিব মই গোটেইখিনি কৰি আপোনালোকক দেখুৱাই আছো ওকে আপোনালোকে চাইছে মই ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু যেটো ক্যাপচা আছে এটো বহাই গেট ডাটাত ক্লিক কৰিলো ওকে যেতিয়া আপোনালোকে গেট ডাটাত ক্লিক কৰিব চাব ইয়াতে এটা অপচন আহিছে যেটো পেমেন্ট মোড আছে এটো আধাৰ হৈ গৈছে বাকি বিলাক ষ্টেটত আগতে হৈছে কিন্তু আমাৰ অসমত হোৱা নাছিল গতিকে এটো আধাৰ হৈ গৈছে ওকে যদি আপোনালোকৰ এটো আধাৰ হোৱা নাই আৰু আপোনালোকৰ যেটো ব্যাংক ষ্টেটাস আছে এটো ৰিভেলিডেশন প্ৰসেছত আছে তেতিয়াহলে কেনেকৈ আপোনালোকে এটো আধাৰ কৰিব পাৰে মই গোটেইখিনি তথ্য এইখন ভিডিঅ'ত দেখুৱাই দি আছো যদি আপোনালোকৰ এই পেমেন্ট মোডটো এতিয়ালৈকে একাউণ্ট হৈ আছে আধাৰ হোৱা নাই তেতিয়াহলে আপোনালোকে কি কৰিব ইয়াৰ কাৰণে আপোনালোকে চাব যিখন একাউণ্ট নাম্বাৰ দিছিল আপোনালোকে সেই বেংকত যাব বেংকত যাই আপোনালোকে KYC খন জমা কৰিব ওকে আধাৰ কাৰ্ডখন দিব আৰু লগতে আপোনালোকে বেংকত ক'ব যে ডিবিটি পাৰমিশনটো দি দিব লাগে ওকে ডিবিটি পাৰমিশন যেতিয়া আপোনাৰ একাউণ্টত ডিবিটি পাৰমিশনটো দি দিব তেতিয়া আপোনালোকে চাব এইটো পেমেন্ট মোডখন আপোনাৰ আধাৰ হৈ যাব কিছু টাইম লাগিব কিন্তু কিছু টাইম পিছত এইটো আধাৰ হৈ যাব ওকে